নাই সঁচাকৈ আজি খুবেই ভাল লাগিছে। আমাৰ দলৰ কৰ্মীসকল কোনেও মন ভাঙা নাই, তেওঁলোকে মনে মনে আছিল। কিন্তু আজি যিহেতু বহুত দিনৰ মূৰত আজি জিলাৰ অধিৱেশন পাতিল, ইয়াতে সকলোৱে ওলাই আহিছে আৰু সকলোৱে মানে মনোবল লৈ আহিছে, খুব খুচিৰে আহিছে। আৰু এইটো দেখি আমিও সঁচাকৈ বহুত উৎসাহিত হৈছোঁ আৰু আমাৰ বিশ্বাস হৈছে আমি পুনৰ যি আমাৰ PTC নিৰ্বাচন হ'ব, এই নিৰ্বাচনত পুনৰ আমি শাসনত আহিব পাৰিম। আজি যিহেতু আমাৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত এটা শক্তিশালী জিলা কমিটি পুনৰ গঠন কৰা হ'ল আৰু তেখেতৰ নেতৃত্বতে বিভিন্ন আজি আমি সিদ্ধান্ত লৈছোঁ, এইখিনি আমি কাৰ্যকৰী দলটো আমি মজবুত কৰিব পাৰিম আৰু শাসনত আমি আহিব পাৰিম। নতুন কমিটিৰ দায়িত্বত নাথাকিলে নতুন কমিটিৰ দায়িত্বত থকা নাই। আমাৰ দলৰ এটা নীতি আছে, মানে ওৱান মেন ওৱান পোষ্ট। মই ইতিমধ্যে এটা পোষ্টত আছোঁ। কেন্দ্ৰীয় যুৱ BPFৰ সভাপতি হিচাপে মই দায়িত্বভাৰ লৈ এতিয়াও কাম কৰি আছোঁ। তাৰ কাৰণে মই জিলাৰ এই কমিটিত মই কোনো দায়িত্বভাৰ লোৱা নাই। নতুন সমিতিখনলৈকে আপোনাৰ নতুন কমিটিৰ লগতো আমি একেলগেই কাম কৰিম আৰু আমি একেলগে কথা পাতি যিটো ভাল এইটো আমি একেলগে কাম কৰি যাম। তেখেতসকলক মই শুভেচ্ছা যাচিছোঁ, যাহাতে যোৱাবাৰ সঁচাকৈ আমাৰ ওদালগুৰি জিলাৰ ৰিজাল্টটো বেয়া হৈছিল, চবেই দুখিত, কিন্তু ইমানখিনি হ'ব বুলি আমি ভবা নাছিল। অহাবাৰ যি নিৰ্বাচন হ'ব, আমাৰ ইচ্ছা এইটোৱে, যেনেকৈ হ'লেও আমি 5টা সমষ্টি পুনৰ আমি ঘূৰাই আনিম। আজি আমাৰ 10ম বাৰ্ষিক ওদালগুৰি জিলা কমিটি BPF দলৰ অধিৱেশন আছিলে। অলপ আগতে ডেলিগেট ছেশ্যন শেষ হৈ গ'ল। তাত আমি নতুন কমিটি পুনৰ গঠন কৰিলোঁ। মোকে সভাপতি হিচাপে আকৌবাৰ দায়িত্ব দিলে। আমি আশা ৰাখিছোঁ আহি থকা দিনবোৰত আমি BPF দলটো স্থিতি আৰু বেছি মজবুত কৰিব পাৰিম। ৰাজনৈতিকভাৱে যদি অলপ পৰ্যালোচনা কৰা যায়, আমাৰ দলৰ স্থিতি এতিয়াও বহুত মজবুত আছে। বৰ্তমান BJP আৰু UPPL চৰকাৰ PTCত চলি আছে। তেওঁলোকে যিবিলাক কাম কৰি আছে, যেনেকুৱা ধৰণে তেওঁলোকে কাম কৰিছে, ৰাইজে একদম সন্তুষ্ট নহয়। যোৱা 1.5 বছৰত তেওঁলোকে কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই। গতিকে ৰাইজে তেওঁলোকৰ ওপৰত মোহ ভংগটো হৈছে, কোনো আশাত তেওঁলোকৰ ওপৰত দেখা নাই। গতিকে সকলোৱে স্বীকাৰ কৰিছে এতিয়া BPF দলে ভাল আছিল। সকলো জাতি জনগোষ্ঠীৰ লগত তেওঁলোকে মিলিজুলি কাম কৰিছিলে, যথেষ্ট উন্নয়ন কৰিছে হাগ্ৰামা মহিলাৰ দিনত, সেইটো সকলোৱে স্বীকাৰ কৰিছে। গতিকে আমিও আশা কৰিছোঁ আহি থকা দিনবোৰত আকৌবাৰ আমি ৰাইজৰ মাজত যাব পাৰিম, আকৌবাৰ আমি BTCত চৰকাৰ কৰিব পাৰিম, সেইটো আমি আশা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ দলত আমি আজি সিদ্ধান্ত লৈছোঁ কেইটামান, বিশেষকৈ মেম্বাৰশ্বিপ ড্ৰাইভ আমি বেছিকৈ কৰিম এইবাৰ। আমাৰ যিসকল গাঁৱত থকা আমাৰ শুভাকাংক্ষীসকল আছে, আমি তেওঁলোকক লগ কৰিম, ঘৰে ঘৰে গৈ আমি আলোচনা কৰিম সমস্যাবিলাকৰ সম্বন্ধে। গতিকে এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে আমি কেইটামান সিদ্ধান্ত লৈছোঁ।